প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু আজি আমি ইংৰাজী গ্ৰামাৰ আৰু ভোকাবুলাৰীৰ বিষয়ে আলোচনা কৰিম আৰু ভোকাবুলাৰীৰ বিষয়ে মই আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু যদি আপুনি ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, আপুনি গৈ চাই ল'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম আছে এডভাইচ। এটা এডভাইচ আছে ADVISE আৰু এটা এডভাইচ আছে ADVICE। দুইটাই অৰ্থ প্ৰায় একেই কিন্তু অলপমান পাৰ্থক্য আছে। ADVISE টো হ'ল উপদেশ দিয়া আৰু ADVICE টো হ'ল অকল উপদেশ, মানে ADVISE যিটো S থকা সেইটো হ'ল ভাৰ্ব, উপদেশ দিয়া, আৰু ADVICE যিটো আছে সেইটো হ'ল নাউন, সেইটো অকল উপদেশ বুজায়। S থকাটো হ'ল উপদেশ দিয়া আৰু C থকাটো অকল উপদেশ। The teacher gave us much useful advice. এটা আছে ADVICE আৰু আনটো হ'ল ADVISE। গতিকে ইয়াত কোনটো হ'ব? উপদেশ দিয়া বুজাইছে নে উপদেশ? আৰু আমি গম পাইছোঁ যে ADVISE যিটো S থকা সেইটো হ'ল উপদেশ দিয়া, মানে সেইটো ভাৰ্ব, আৰু ADVICE এইটো হ'ল অকল উপদেশ। আৰু যদি বাক্যটোত অন্য মেইন ভাৰ্ব থাকে তেতিয়া আমি নাউনটো ব্যৱহাৰ কৰিম, আৰু যদি অন্য মেইন ভাৰ্ব নাথাকে তেতিয়া আমি ভাৰ্বটো ব্যৱহাৰ কৰিম। গতিকে ইয়াত গেভ বুলি এটা ভাৰ্ব আছে, গতিকে গেভটো হ'ল মেইন ভাৰ্ব আছে, গতিকে সেইকাৰণে আমি নাউনটো ব্যৱহাৰ কৰিম ADVICE। দ্য টিচাৰ গেভ আছ মাছ ইউজফুল এডভাইচ। শিক্ষকজনে আমাক বহুতো দৰকাৰী উপদেশ দিছিল, আৰু গেভ মানে হ'ল দিছিল, গতিকে ইয়াত ভাৰ্বটো আছেই, গতিকে আমি আৰু এটা ভাৰ্ব ব্যৱহাৰ কৰিব নালাগে, গতিকে আমি নাউনটো ব্যৱহাৰ কৰিম ADVICE। ইয়াৰ পিছত আছে দে ডেছ আছ নট টু ডু দ্য ৱৰ্ক। এডভাইচ। গতিকে ইয়াত আমি ভাৰ্বটো ব্যৱহাৰ কৰিম নে নাউনটো ব্যৱহাৰ কৰিম? কেনেধৰণে গম পাম? ইয়াত আমি এই বাক্যটোত মেইন ভাৰ্ব আছে নাই চাব লাগিব। গতিকে ইয়াত ডু বুলি ভাৰ্ব এটা আছে, কিন্তু সেই ডুটো টুৰ পিছত আছে। যদি বাক্যটোত টুৰ পিছত থাকে, অন্য ভাৰ্ব থাকে, তেতিয়া সেইটো মেইন ভাৰ্ব নহয়, মানে টুৰ পিছত বহোৱাটো মেইন ভাৰ্ব নহয়। গতিকে আমি ইয়াত ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব, গতিকে S থকাটো ব্যৱহাৰ কৰিব লাগিব। দে এডভাইচ আছ নট টু ডু দ্য ৱৰ্ক। অৰ্থাৎ এই বাক্যটোৰ অৰ্থ হ'ব সিহঁতে আমাক কামটো নকৰিবলৈ উপদেশ দিছে। এডভাইচ উপদেশ দিছে, গতিকে দে এডভাইচ আছ সিহঁতে আমাক উপদেশ দিছে নট টু ডু দ্য ৱৰ্ক কামটো নকৰিবলৈ, কামটো নকৰিবৰ কাৰণে সিহঁতে আমাক উপদেশ দিছে। ইয়াৰ পিছত আছে ডিস্কভাৰ, ইনভেণ্ট, আৰু দুইটাৰ অৰ্থ প্ৰায় একেই কিন্তু অলপমান পাৰ্থক্য আছে। ডিস্কভাৰ আৰু ইনভেণ্টৰ অৰ্থ হ'ল আৱিষ্কাৰ কৰা, আৰু ডিস্কভাৰটো পূৰ্বৰে থকা বস্তু আৱিষ্কাৰ কৰা, মানে আগতেই থকা বস্তুটো নতুনকৈ আৱিষ্কাৰ কৰা, সেইটো হ'ব ডিস্কভাৰ। আৰু ইনভেণ্টটো হ'ল উদ্ভাৱন কৰা, আৱিষ্কাৰ কৰা, মানে নতুনকৈ আৱিষ্কাৰ কৰা, আগত নথকা বস্তু উদ্ভাৱন কৰা, সেইটো হ'ব ইনভেণ্ট। কলম্বাছ ডেছ আমেৰিকা। গতিকে এইটো ডিস্কভাৰ হ'ব নে ইনভেণ্ট হ'ব? মানে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিলে, গতিকে আমেৰিকাখন আগৰ পৰাই আছিলে, নতুনকৈ আৱিষ্কাৰ কৰা নাই, গতিকে এইটো হ'ব ডিস্কভাৰ্ড। কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। ইয়াৰ পিছত আছে থমাছ আলভা এডিছন ডেছ দ্য বাল্ব। ডিস্কভাৰ্ড, ইনভেণ্টেড। গতিকে এইটো ইনভেণ্টেড হ'ব, কাৰণ থমাছ আলভা এডিছনে বাল্ব আৱিষ্কাৰ কৰিছিলে। বাল্বটো পূৰ্বৰে থকা বস্তু নহয়, নতুনকৈ আৱিষ্কাৰ কৰিছিলে। বাল্বটো নতুনকৈ আৱিষ্কাৰ কৰিছিলে, উদ্ভাৱন কৰিছিলে, গতিকে এইটো ক্ষেত্ৰত হ'ব ইনভেণ্টেড। থমাছ আলভা এডিছন ইনভেণ্টেড দ্য বাল্ব। ইয়াৰ পিছত আছে ফিট, আৰু এটা ফিট মানে হ'ল ভৰি, FEET, এইটো হ'ল ভৰি, আৰু FIT এইটো হ'ল যোগ্য। ট্ৰাই টু ষ্টেণ্ড ইয়'ৰ অ'ন ফিট, FEET, গতিকে এইটো হ'ব FEET, মানে তোমাৰ নিজৰ ভৰিত থিয় হ'বলৈ চেষ্টা কৰা, মানে এইটো স্বাৱলম্বী হোৱাৰ কথা বুজাইছে, গতিকে ট্ৰাই টু ষ্টেণ্ড ইয়'ৰ অ'ন ফিট। ইয়াৰ পিছত আছে ইজ দ্য মেন ডেছ ফৰ দ্য ৱৰ্ক ফিট, FEET, এইটো হ'ব FIT, মানে মানুহজন কামটোৰ বাবে যোগ্য হয়নে? ইজ দ্য মেন ফিট ফৰ দ্য ৱৰ্ক, গতিকে এইটো হ'ব FIT, ইজ দ্য মেন ফিট ফৰ দ্য ৱৰ্ক। ইয়াৰ পিছত আছে লেটলি, আৰু লেটৰ অৰ্থ হ'ল পলমকৈ বা দেৰিকৈ, আৰু লেটলি মানে হ'ল অলপতে। দ্য ষ্টুডেণ্ট ৰিচ্ড স্কুল লেট, মানে ছাত্ৰজন স্কুলত দেৰিকৈ উপস্থিত হৈছিল বা পলমকৈ উপস্থিত হৈছিল, গতিকে এইটো ক্ষেত্ৰত হ'ব LAT, লেট মানে হ'ল পলমকৈ। আই হিয়াৰ দ্য নিউজ লেটলি, আৰু লেটলিৰ অৰ্থ হ'ব
অলপতে I heard the news lately মানে মই অলপতে খবৰটো শুনিলো ইয়াৰ পিছত আছে pray pray আৰু pray টো হ'ল প্ৰাৰ্থনা কৰা আৰু prey টো হ'ল শিকাৰ we always dash the god pray pray prey গতিকে এইটো হ'ব pray মানে আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ গতিকে এইটো প্ৰাৰ্থনা কৰা বুজাইছে গতিকে pray we always pray the god ইয়াৰ পিছত আছে the eagle is a bird of dash pray prey আৰু ইয়াত শিকাৰ কৰা কথা বুজাইছে গতিকে ইয়াত হ'ব prey মানে eagle এটা শিকাৰী চৰাই বা শিকাৰ কৰা চৰাই গতিকে the eagle is a bird of prey prey ইয়াৰ পিছত আছে lose loss আৰু loss যিটো প্ৰথম সেই প্ৰথমটো হ'ল হেৰুৱা loss মানে হ'ল হেৰুৱা আৰু তাৰ পিছৰ যিটো লুজ loss এইটো হ'ল ঢিলা গতিকে প্ৰথম আছে he is wearing a dash shirt গতিকে এইটো হ'ব লুজ he is wearing a loose shirt অৰ্থাৎ এই বাক্যটোৰ অৰ্থ হ'ব সি এটা ঢিলা চোলা পিন্ধি আছে I have lost my pen এইটো হ'ব হেৰুৱা মই মোৰ পেনটো হেৰুৱালো আৰু লছৰ যিটো past participle from সেইটো হ'ব lost গতিকে I have lost my pen ইয়াৰ পিছত আছে soul আৰু soul এইটো soul মানে হ'ল একমাত্ৰ আৰু soul এইটো soul হ'ল আত্মা গতিকে soul মানে হ'ল একমাত্ৰ আৰু soul মানে হ'ল আত্মা It is the dash source of income of the man এইটো হ'ব soul This is the sole source of income of the man আৰু এই বাক্যটোৰ অৰ্থ হ'ব এইটোৱে মানুহজনৰ ইনকামৰ একমাত্ৰ উৎস ইয়াৰ পিছত আছে human dash has no decay গতিকে soul গতিকে এইটো হ'ব soul human soul has no decay আৰু decay অৰ্থ হ'ল ক্ষতি বা ধ্বংস মানে মানুহৰ আত্মাৰ কোনো ধ্বংস নাই human soul has no decay ইয়াৰ পিছত আছে stationery এটা হ'ল stationary এইটো হ'ল স্থিৰ আৰু এটা হ'ল stationery এইটো হ'ল মণিহাৰী মানে কাগজ কলম এনে ধৰণৰ বস্তু থকা যেনে মণিহাৰী দোকান The sun is dash এইটো হ'ব stationary stationary টো হ'ব এইটো হ'ল সূৰ্যটো স্থিৰ গতিকে এইটো হ'ব stationary ইয়াৰ পিছত আছে I went to a dash shop এইটো হ'ব stationary থকাটো I went to a stationary shop আৰু ইয়াৰ অৰ্থ হ'ব মই এখন মণিহাৰী দোকানলৈ গৈছিলোঁ আৰু এইটো stationary থকাটো হ'ব stationery ইয়াৰ পিছত আছে cite এটা হ'ল cite এটা হ'ল cite আৰু cite টো হ'ল উল্লেখ কৰা আৰু cite টো হ'ল স্থান বা ঠাই The teacher cited a good example এইটো হ'ব cite cite আৰু এইটো ভাৰ্ব হোৱাৰ কাৰণে পাষ্টত আছে গতিকে এইটো past indefinite tenseৰ বাক্য সেইকাৰণে এটা লাগি আছে The teacher cited a good example আৰু ইয়াৰ অৰ্থ হ'ব শিক্ষকজনে আমাক এটা ভাল উদাহৰণ উল্লেখ কৰিছিল ইয়াৰ পিছত আছে this is a dash for the house আৰু এইটো হ'ব site স্থান বা ঠাই মানে ঘৰটোৰ স্থান বুজাইছে গতিকে সেইকাৰণে এইটো হ'ব site আৰু HSLC এক্সামিনেশ্যনত অহা দুটামান আমি ভোকাবুলাৰীৰ বিষয়ে চাম এইটো আহিছিলে 2015 চনত দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ আৰু প্ৰথমটো আছে কোৰ্ছ COURSE আৰু এই কোৰ্ছটোৰ অৰ্থ হ'ল গতি বা গতিপথ আৰু ইটো যিটো কোৰ্ছ আছে COARSE এইটো হ'ল খহটা বা উখুৰা মুখুৰা গতিকে এইটো হ'ব COURSE গতিপথ দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ আৰু ইয়াৰ অৰ্থ হ'ব ব্ৰহ্মপুত্ৰ ইয়াৰ গতিপথ হলালে ইয়াৰ পিছত আছে শংকৰদেৱ ৱাজ এন ডেছ স্কলাৰ ইমিনেণ্ট এটা আছে EMINENT আৰু ইটো ইমিনেণ্ট আছে IMMINENT ইমিনেণ্ট আৰু EMINENT এইটো অৰ্থ হ'ল প্ৰসিদ্ধ বা বিখ্যাত আৰু ইটো ইমিনেণ্ট ইয়াৰ অৰ্থ হ'ল আসন্ন আৰু এই বাক্যটোত EMINENT হ'ব শংকৰদেৱ ৱাজ এন ইমিনেণ্ট স্কলাৰ মানে ইয়াৰ অৰ্থ হ'ব শংকৰদেৱ এজন
প্ৰসিদ্ধ স্কলাৰ আছিল। স্কলাৰ মানে হ'ল বিদ্বান লোক বা জ্ঞানী লোক।